গাইস চাও কেতিয়া আহি আছে আমাৰ মৃদুল দা আহি পাইছে এতিয়া মৃদুল দা গেছে ৰে তোৰ মই স্বাগতম জনাইছো মই সোনু আমাৰ চেনেল ভেট এণ্ড সোনুত আৰু আপোনালোকে যদি ভাবি আছে যে এইটো কি হৈ গ'ল মানে পটককৈ মানে হিন্দীত বনাই ঘপককৈ মানে আছামিছত মানে ব্লগ বনোৱা হৈ গ'ল মানে কি কাৰণ মানে মই ভাবিছোঁ যে আমাৰ চেনেলটোত মানে বেলেগ ধৰণৰ অলপ ব্লগ বনাওঁ আৰু মানে চবেইতো হিন্দীত বনায় চবেই অসমীয়াত বনায় চবে মানে বঙালীত বনায় কিবা কিবি ভাষাত বনায় মই ভাবিছোঁ যে বেলেগ অলপ ধৰণত মানে বেলেগ ভাষাত অলপ আজি ব্লগ বনাওঁ আৰু মোৰ এইটো প্ৰথমটো অসমীয়া ব্লগ চ' গাইজ আমাক অলপ ছাপৰ্ট দেখাব আৰু যদি আপোনাক যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব গতিকে আপোনালোকে চাই থাকক আমাৰ এই ব্লগত তো গতিকে আমি চাই লওঁ মানে আজি কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ চ' মই অসমৰ ল'ৰা যিহেতু আৰু অসমীয়াটো কোৱা জানিমেই হ'লেও কিছুমান কথা মানে এতিয়া মই হিন্দীত বনাই আছোঁ যে ব্লগটো অলপমান খেলিমেলি লাগিব পাৰে গতিকে আপোনালোকে এইটো আৰু ধৰি নাৰাখিব চ' গাইজ কৈ নাথাকক আৰু চাই থাকক লগ পাম আমাৰ অফিচত হয়তো আমাৰ ভেকচিন আছে ভেকচিন চলি আছে চ' হয়তো ভেকচিনতো লগ পাব চ' গাইজ মোৰ এতিয়া হৈছে দেৰি অলপ যাবলৈ মানে অফিচ যাবলৈ লাগে তো অলপমান জলদি মই যাবলগীয়া হ'ব আৰু এটা কথা হৈ গ'ল যে মই এইটো প্ৰথম ব্লগ হৈছে এইটো আছামিজ ঠিক আছে এইটো প্ৰথম আছামিজ ব্লগ কিন্তু নেক্সট আৰু এটা ভাষাত মই ব্লগ বনাম গতিকে আপোনালোকে কমেণ্ট কৰিব যে মই কোনটো ভাষাত ব্লগ বনাম আপোনালোকে যদি জানে তেনেহ'লে ভাল কথা আৰু নাজানে যদি আপুনি কমেণ্ট কৰিব আৰু মোৰ জানাখিনিয়ে মানে যোনে মোক চিনি পায় তেওঁলোকেতো জানে মই কোনটো ভাষাত বনাম গতিকে আপোনালোকে চাই থাকক আৰু ছাপৰ্ট অলপ কৰি দিব চ' গাইজ আজি আহি পালোঁ আমাৰ অফিচলৈ আৰু এতিয়া মই খুলি লওঁ আমাৰ অফিচটো তাৰপিছত দেখা যাব কি হয় কি নহয় আজি কেছ আহিব নাজানো আৰু চাওঁ কি হয় শুনি থাকক ব্লগত চাই থাকক আৰু অলপ ছাপৰ্ট দেখা থাকক চ' গাইজ মই এতিয়া অসমীয়া ব্লগটো আৰম্ভ কৰিলোঁ বাট এতিয়া মই কৰোঁ মানে মই কওঁ কি এতিয়া মই বেছিতো ইমান দিনেতো হিন্দীত ব্লগ বনাই আছোঁ প্ৰথমটো অসমীয়া ব্লগ আৰু মোৰ যোনটো ভিউৱাৰ আছে চবে চাই মানে ভাবিব এইটো কি কৰি দিলে মানে কিছুমানে যদি হিন্দীয়ে অকল বুজি পায় তেওঁলোকে ভাবিব মানে বুজিয়ে নাপাব তেওঁলোকে মই কি কৈ আছোঁ কি নাই কোৱা তেওঁলোকে বুজিয়ে নাপাব গতিকে যদি আপোনালোকে অকল হিন্দীতে চাব বিচাৰে তেনেহ'লে আপুনি কমেণ্ট কৰি দিব আৰু যদি অসমীয়া আপুনি বুজি পায় তেনেহ'লেতো আৰু ভালেই কথা তাৰপিছত আৰু এটা ভাষাটো আছেই তাৰপিছত মানে মই ট্ৰাই কৰিম মানে প্ৰায়ভাগ যিমানখিনি ভাষা আছে চবতে অলপ যদি কিবা যদি কৰিব পাৰোঁ যদিহে গতিকে চাই থাকক চ' গাইজ এইটো আমাৰ দিনৰ প্ৰথম কেছ আৰু আপুনি চাওক এয়াই কৰা হৈছে গাইজনীক গৰুজনী ৰেহাই কৰাটো হ'ল বাট এতিয়া ছেকেণ্ড কেছটো আহি গৈছে মানে এই মস্ত কামোৰ ল'ৰাটো আহিছে আৰু ইয়াক নহয় ইয়াক হাঁহি কৰিব আছে গতিকে এতিয়া বিচাৰিব আমাৰ VFX মাতি দিয়ক কিয় মাতিম ইয়াৰ হৈ গ'ল মহা কামোৰ পোৱালি এইটো এটা চবক কম মই এইটো কামোৰ এটা এইটো কামোৰ পোৱালি হয় এই নিজৰ ছাগলী খাঁহি কৰিব আহিছে কামোৰটো ছাগলী খাঁহিটো কৰিলে কিন্তু ইয়াৰ মানে ই মাহে আহি থাকে মানে কামোৰ দিবলৈ গ'ল এইডাল কামোৰডাল ছাগলীলৈ ঘৰ যাবগৈ এতিয়া ইয়াক কালি ভিডিঅ'ত চাব চবে ই বিচাৰি আছে ইউটিউব চেনেলৰ নাম মই ইয়াক কৈ দিওঁ নেকি কি হয় নাম লাগিব তো গাইজ লগাই দিলোঁ অলপমান তলা আৰু মই যাওঁ অলপ চাহ খাবলৈ ঠিক আছে বৰ্তমানতো চাহ বনি আছে আৰু আমি ৱেইট কৰি আছোঁ চ' গাইজ মই এতিয়া আৰু ঘৰ যাবলৈ ওলাইছোঁ আৰু এয়া বন্ধ কৰিলোঁ এইফালে মোৰ স্কুটি ৰেডি হৈ আছে আৰু ময়ো ৰেডি হৈ আছোঁ গতিকে প্ৰথমতে ঘৰ যাওঁ তাৰ আগতে মই হেলমেটডাল লগাই লওঁ
কাৰণ হেলমেটডাল যদি নলগাওঁ তেনেহ'লে মোৰতো ছেফটিটো বাৰু গ'লেই, তাৰপিছত যদি পুলিচেও পাই গ'ল তেনেহ'লে সেইটো এটা বেলেগ উৰি যাব। গতিকে হেলমেটডাল লগাই লৈছোঁ আৰু ইণ্ডিকেটাৰডালো জ্বলি আছে, বন্ধ কৰি লৈছোঁ। গাইছ এতিয়া মই গৈ থাকোঁ ঘৰলৈ। চ' লগ পাম আজি মোৰ প্ৰথমটো অসমীয়া ব্লগ। চ' আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু শুনি থাকক, চাই থাকক কি হয় কি নহয়। পিছে আমি আজি এয়াই কৰিলোঁ। আমি মানে মই নহয় আৰু আমাৰ যিজন মানে হেড VF আৰু ছিনিয়ৰ VF আছে তেওঁ কৰিলে, আৰু পিছত অলপমান আমাৰ নতুন VF এজনক মানে আমাৰ বৰ্তমান VF যোন আছে তেওঁ অলপমান শিকালে আৰু তাৰপিছত এতিয়া আমি তাৰপিছত এই কৰিলে কেষ্ট্ৰেশ্যন মানে ফাঁহি কৰিলে। আমাৰ ল'ৰা এজন যোনটো কামোৰ মস্ত কামোৰ ল'ৰাটো মস্ত কামোৰ, আৰু তাক যোনটো ছাগলী আনিছিলে তাক ফাঁহি কৰিলে। তাৰপিছত সি গুচি গ'ল বাৰু, বহুত কামোৰ দি গ'ল। তাৰপিছত মোক সুধিছিলে বাৰু মোক আপোনাৰ চেনেলটোৰ নাম কি, মই ক'লোঁ। পিছে ই চাই নাই নাজানো আৰু কাৰণ পাহৰি যাব পাৰে। আমি গৈ থাকোঁ গাইছ ঘৰলৈ, আপোনালোকে চাব পাৰে মোৰ পিছত এয়া ৰাস্তা আছে আৰু অফিচটো বন্ধ কৰিলোৱে। চ' লগ পাম ঘৰত চিধা, ঠিক আছে চাই থাকক। চ' হেই গাইছ মই ঘৰ আহি পালোঁ আৰু এতিয়া মই ভাতটো খাব লাগে কাৰণ মোৰ ভোক লাগি আছে আৰু লগতে মানে মোবাইলটোক চাৰ্জ দিব লাগে। কিন্তু তাৰ আগতে মই ভাবিলোঁ যে ব্লগটো শ্বুট কৰিলোঁ, কাৰণ পিছত মই ভাত খোৱাৰ পিছততো মই টোপনিয়ে যামগৈ। চ' তাৰ আগতে মই ভাবিলোঁ ব্লগটো শ্বুট কৰি লওঁ। গাইজ আপোনালোকে যদি এতিয়ালৈকে চাইছে ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু পিছত লাইক এটাও কৰি দিব, হয়নে? ত' শুনি থাকক, চাই থাকক, গোটেই সপ্তাহটো অসমীয়া ব্লগেই বনাম। চ' গাইজ মই বৰ্তমান এপ্লাই কৰি আছোঁ SSCৰ, এয়া চাব পাৰে। আৰু মোৰ ভণ্টিৰ কাৰণে হয়, মোৰ কাৰণে নহয়, কাৰণ মইতো বৰ্তমান কৰিয়ে আছোঁ কিবা এটা। গতিকে মোৰ এক্সাম এটাও আছে, সেইটো মই ব্লগ সেইদিনাখন বনাব নোৱাৰিম চাগে, অলপমান ব্লগ বনাম। বাকী ব্লগ মানে কি ক'ম, এক্সাম দিয়াৰ পিছত বনাম। গতিকে কিহৰ এক্সাম হয় মই আপোনাক জনাম পিছত। বৰ্তমান এতিয়া মই এইটো এপ্লাইটো কৰি লওঁ। আপোনালোকে এপ্লাই কৰিলে নাই SSC জনাব, আৰু এইটো এপ্লাই কৰাৰ পিছত মই অলপ পুলিচতো এপ্লাই কৰি দিম ভণ্টিক। তাৰপিছত চাই দিব ব্লগ, আৰু যদি আপুনি এপ্লাই কৰিলে কমেণ্টত জনাই দিব। চাই দিব শেষ পৰ্যায়ত পাই গ'লোঁ, বাট এতিয়া এইটো মানে শেষ কৰিব নোৱাৰিম কাৰণ মই এতিয়া যাব আছে জিম। গতিকে জিমটো চাই আহোঁ, ঠিক আছে। গাইজ আমি এতিয়া আহি পালোঁহি আমাৰ জিমলৈ। চ' এতিয়া অকণমান ওলালোঁ আৰু যাওঁ ঘৰলৈ, ঠিক আছে। আমি আহি পালোঁহি ঘৰ, আৰু এতিয়া অলপ কিবা এটা খাব লাগিব, কাৰণ জিম মাৰাৰ পিছত যদি কিবা এটা নলওঁ ডাইটটো তেনেহ'লে গাটোতো নবনে না। চ' কিবা এটা খাই লওঁ, তাৰপিছত লগ হওঁ, মানে কি হয় কি নহয় চাওঁ। লগৰটো আহিব এতিয়া আৰু ফোনটো কৰিবই। গাইছ ভণ্টিয়ে পঢ়া শুনা আৰম্ভ কৰি দিছে, আৰু SSC এপ্লাই কৰি দিলোঁ যে তাই একদম পঢ়া শুনা আৰম্ভ কৰি দিছে, পূৰা লাগি আছে। তাই হিন্দী মিডিয়ামত দিব বোলে, গ্ৰামাৰটো তাই হিন্দী মিডিয়াম যে, তাই এইটো একদম পূৰা ভালদৰে জানে আৰু তাকেহে কি কৰে আৰু। গাইছ আজি ব্লগ সামৰণি কৰিলোঁ, আৰু মই এতিয়া বিচনাখন লগাম আৰু আঁঠুৱাখনো লগাম, তাৰপিছতে মই শুই যাম। আৰু SSCটো এপ্লাই কৰা হ'ল, মানে ভণ্টিৰ ইয়াতে এপ্লাই কৰিলোঁ, শেষ হ'ল। শেষৰ পৰ্যায়টো মানে মোবাইলত কৰিব লাগে, কাৰণ মানে কিছুমান মোবাইলত মানে ডাইৰেক্ট কেপচাৰ কৰে বোলে ফটোখন, সেইকাৰণে মানে মোবাইলত কৰিব লাগে শেষৰ পৰ্যায়টো। গতিকে মোৰতো আৰু কেমেৰা নাই, গতিকে মোবাইলতে কৰিলোঁ, শেষ কৰিলোঁ। এতিয়া আপলোড হৈ গ'ল। এতিয়া কালি লগৰটোৱে এপ্লাই কৰিব আহিব বুলি কৈছে, মোৰ তাতে আহিব বুলি কৈছে, আৰু পিছত মই তাৰোতো এপ্লাই কৰি দিম। ইমানখিনি যদি চালেই ব্লগখন, আৰু আপোনাক মানে ইমানখিনি ব্লগটো মানে কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কি ক'ম, বাছ সামৰণি কৰিছোঁ আৰু।
নেক্সট আৰু এটা মানে ভাষাত ব্লগ বনাম মই ভাবিছোঁ গতিকে চাই লওঁ এইটো কেইদিনমান বনাই তাৰপিছত মই এইটো ভাষাটো চেঞ্জ কৰিম তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম